দক্ষিণ কামৰূপৰ সন্তলী উন্নয়ন ভৱনত ADMছৰ জৰিয়তে দুচকীয়া বাহনৰ পৰা চাৰিচকীয়া বাহন বেটাৰীযুক্ত গাড়ী ক্ৰয় কৰিব পাৰিব। উক্ত উদ্বোধনী সভাখন শহীদুল ইছলামৰ সভাপতিত্বত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। দুচকীয়া বাহনবোৰ সম্পূৰ্ণ ৱাটাৰপ্ৰুফ। ADMছৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰী হ'ল জহুৰুল ইছলাম BSc। ইয়াত জইনিং হ'ব খুজিলে 15,000 টকাৰে ID বনাব লাগিব আৰু এখন গাড়ী বিক্ৰী কৰি দিলে কোম্পানীৰ পৰা ID হোল্ডাৰ একাউণ্টত 5,000 টকাকৈ সোমাব। ইতিমধ্যে সন্তলী ৰিহান ইণ্টাৰপ্ৰাইজত বহুতো ৱাটাৰপ্ৰুফ বেটাৰীযুক্ত গাড়ী অনা হৈছে। যিসকল ব্যক্তিয়ে এই গাড়ী ল'বলৈ ইচ্ছুক তেওঁলোকে অতি শীঘ্ৰে ৰিহান ইণ্টাৰপ্ৰাইজৰ পৰা গাড়ীবোৰ ক্ৰয় কৰিব পাৰিব আৰু লগতে পুৰণি গাড়ী জমা দি নতুন বেটাৰীযুক্ত গাড়ী ল'ব পাৰিব। নিউজ ডিছ ৰিপৰ্ট গাফতাৰা লাইভ। আপোনাৰ একচুৱেলি আপোনাৰ এডেমছৰ যোনবিলাক গাড়ী বনাইছে এইবিলাকৰ আপোনাৰ গেৰাণ্টি হ'ল আপোনাৰ 3 ইয়াৰ্ছ 3 বছৰ 3 বছৰলৈকে চলাব পাৰি। আৰু মোটামুটি আপোনাৰ ধৰক গাড়ীটো টোটেলি ৱাটাৰপ্ৰুফ হয়। আৰু গাড়ীৰ দাম বুলি ক'লে আপোনাৰ 75ৰ পৰা ষ্টাৰ্ট। গাড়ীৰ দাম বুলি যদি কওঁ 75ৰ পৰা ষ্টাৰ্ট। আপোনাৰ গাড়ীৰ ফিচাৰ্ছৰ ওপৰত দাম আপ এণ্ড ডাউন আছে আৰু কি। আৰু ইয়াতে শুনা পাইছোঁ যে এজেঞ্চ হৈ আছে, এই এজেঞ্চ বিলাকে যে 15,000কৈ দিব লাগে, ইয়াৰ বিষয়ে কিবা ক'ব নেকি? 15,000 বুলি কথা নহয়, চব গাড়ী মানে কি এডভান্স বুকিং ছিষ্টেম। আপুনি যদি এডভান্স বুকিং কৰিব পাৰে, এইটো মানে কি ডাইৰেক্ট চেলিঙত দিছে আপোনাৰ ADMছটো। ইয়াৰ পৰা আপোনাক এটা ID দিয়া হ'ব আৰু সেই IDটো আপুনি যদি এক্সাম্পল কাৰোবাক গাড়ী এটা লৈ দিব পাৰে বা কাৰোবাক যদি এডভান্স বুকিং কৰাই দিব পাৰে, আপুনি 5,000 টকা এটা ইনকাম কৰিব পাৰে। যোনটো যেনেকুৱা মানুহ এটা শ্ব'ৰুমত কাম কৰে, সেই ইনকামটো আমাৰ ডাইৰেক্ট আপোনাৰ ৰাইজৰ মাজত দি দিছে। যদি কোনোবাই হাৰ্ডলি কৰে আপোনাৰ কাম, ইয়াৰ পৰা আপোনাৰ পাৰ ডে আপোনাৰ 50,000 ইনকাম কৰিব পাৰিব, 50,000 টকা ইনকাম কৰিব পাৰিব। তাৰমানে কি আমি যে ইয়াতে ADMছৰ গাড়ী উঠাইছোঁ বা আমাৰ সন্তলীত যে শ্ব'ৰুম হৈছে, শ্ব'ৰুম এটাই আমাৰ প্লাছ পইণ্ট কি এইবিলাক গাড়ী কোনো মিনিমাম খৰচতে আপুনি চলিব পাৰিব। মিনিমাম এটা খৰচা আপোনাৰ ধৰক আপোনাৰ 100 টকাত যিমান জেগা ঘূৰিব পাৰিব, 10 টকা খৰচতে আমাৰ সেইখিনি জেগা আমি ঘূৰিব পাৰিম। আৰু এই গাড়ীবিলাকৰ এটা চিষ্টেম আছে কি গাড়ীবিলাক ৱাটাৰপ্ৰুফ গাড়ী হয়। তো ইয়াতে বেক গিয়াৰ, ফ্ৰণ্ট গিয়াৰ, ফাৰ্ষ্ট গিয়াৰ, ছেকেণ্ড গিয়াৰ এইবিলাক সুবিধা পাব। আৰু কি কয় আপোনাৰ গাড়ীবিলাকৰ যিটো বডি, এনেকুৱা বডি আপোনালোকে এইটো ফাইবাৰ বডি হয়, সহজতে নষ্ট নহয় গাড়ীখিনি। এইটো গেৰাণ্টি কিমান দিছে? গেৰাণ্টি আপোনাৰ বেটাৰী ৱাৰেণ্টি পাব 3 বছৰ আৰু আপোনাৰ গাড়ীবিলাকৰ 5 বছৰৰ গেৰাণ্টি আছে। কিবা হ'লে আমাৰ সন্তলী ৰিহান এণ্টাৰপ্ৰাইজত আহিলে আপোনালোকে বাকী সুবিধাখিনি পাব। স্কুটি আছে না বেলেগ গাড়ীবিলাক আপোনাৰ চিষ্টেম আছে, ফাইনেন্সতো ল'ব পাৰিব, কেছতো ল'ব পাৰিব। আৰু যিবিলাক মানুহে গাড়ীবিলাক ল'ব, ইয়াতে এটা প্লাছ পইণ্ট আছে কি এটা ফ্ৰী এটা ID পাব, 15,000 টকাৰ এটা ID পাব। সেই IDৰ কাম হ'ল কি আপোনাৰ তাৰমানে চেঞ্জ চিষ্টেম বিজনেছ আছে ইয়াতে। যোনে এটা গাড়ী ল'ব সি এটা চেঞ্জ চিষ্টেম এটা বিজনেছ পাব। বিজনেছত আপুনি 2টা লেগ থাকিব, 2টা লেগত আপুনি 2টা মানুহ দিব লাগিব, বাকীখিনি কাম লাহে লাহে নিজে নিজে হৈ থাকিব। কিমানখিনি পাব, কিমান টকাকৈ পাব? আপোনাৰ ডাইৰেক্ট যদি কিবা কাৰোবাক লগাইছে 5,000কৈ পাব আৰু যদি আপুনি মেচিং পায় 3,000কৈ পাব।